welcome to my channel. কি খবৰ আপোনালোকৰ? আশা কৰো ভালে আছে নিশ্চয়। ইমান দিনে মোৰ কিবা এটা অসুবিধাৰ কাৰণে মই আপোনালোকৰ লগত ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰিব পৰা নাছিলো। তাৰ বাবে আপোনালোকে বেয়া নাপাব। হেয়ে আজি মই আপোনালোকৰ ওচৰলৈ পুনৰ আন এটি টেষ্টি ৰেচিপি লৈ আহিছো। হেয়া হৈছে অৰেঞ্জ কেক। এই কেকটো বনাবলৈ মই কোনো ধৰণৰ অৰেঞ্জ ফ্লেভাৰ বা কোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ নকৰো। একেবাৰে সহজ পদ্ধতিত এই কেকটো বনাই দেখুৱাম। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। কেকটো বনাবৰ বাবে প্ৰথমে অৰেঞ্জ বিস্কুট ল'ব লাগিব। ইয়াত মই 3 পেকেট অৰেঞ্জ বিস্কুট লৈছো। আপোনালোকে 3 পেকেটতকৈ বেছিও বিস্কুট ল'ব পাৰে। এতিয়া বিস্কুট কেকখনৰ পৰা ক্ৰীমখিনি আঁতৰাই ল'ব লাগিব। বিস্কুট কেকখনৰ পৰা ক্ৰীমখিনি ভালদৰে আঁতৰাই ললো। এতিয়া বিস্কুটখিনি মিক্সিত ভালদৰে গ্ৰাইণ্ড কৰি ল'ব লাগিব। বিস্কুটখিনি দিওঁতে এনেদৰে ভাঙি ভাঙি দিব। এয়া গোটেইখিনি বিস্কুট ভালদৰে গুড়ি কৰি ললো। পিছত ডাঙৰ চামুচেৰে 3 চামুচ চেনিও মিক্সিত ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। এয়া চেনিখিনিও ভালকৈ গ্ৰাইণ্ড কৰি ল'লো। ইয়াত বেছিকৈ মিঠা ব্যৱহাৰ নকৰো, কাৰণ বিস্কুটত অলৰেডি মিঠা থাকে। আৰু ডাঙৰ চামুচেৰে 3 চামুচ সৰু চুজি দি এইখিনি ভালদৰে মিক্স কৰি দিম। আপোনালোকে যদি সৰু চুজিটো বজাৰত নাপায় তেন্তে ডাঙৰ চুজিটো মিক্সিত অলপ গ্ৰাইণ্ড কৰি ব্যৱহাৰ কৰিব পাৰিব। চুজি অলপ দিলে কেকটো ফুলাত ভাল হয়। এইখিনি ভালদৰে মিক্স কৰি ল'লো। তাৰ পিছত মই এগিলাচ গাখীৰ লৈছো। মন কৰিব যাতে গাখীৰখিনি বেছি গৰম বা বেছি ঠাণ্ডা হ'ব নালাগে, কুহুমীয়া গৰম হ'লেই হ'ব। এতিয়া প্ৰয়োজন অনুসৰি অলপ অলপকৈ গাখীৰ মিহলাই এইখিনিৰ এটা স্মুথ বেটাৰ তৈয়াৰ কৰি ল'ম। এয়া কেকৰ স্মুথ বেটাৰটো তৈয়াৰ হৈ গ'ল। আপোনালোকে বেটাৰটোৰ কনচিষ্টেন্সি নিশ্চয় দেখিব পাৰিছে। বেটাৰটো ইয়াতকৈ ডাঠ বা পাতল নকৰিব। আপোনালোকৰ যদি বেটাৰটো বনাওঁতে এগিলাচ গাখীৰতকৈ বেছি গাখীৰৰ প্ৰয়োজন হয় তেন্তে আপোনালোকে আৰু অলপমান গাখীৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি 5 মিনিটৰ বাবে ঢাকি থৈ দিম। এইখিনি 5 মিনিট হোৱালৈকে কেক টিনটোত তেল মুচি কেক টিনটো তৈয়াৰ কৰি ল'ম। ভালদৰে চাৰিওফালে লগাই দিব আৰু এনেকুৱা এখন কাগজ পাত্ৰটোৰ আকাৰত কাটি পাত্ৰটোৰ ভিতৰত দি কাগজখনৰ ওপৰতো অলপ তেল মুচি দিম। কেক টিনটো তৈয়াৰ হৈ গ'ল। আৰু আনফালে গেছত এটা কেৰাহী দিছো। ইয়াত অলপ নিমখ চাৰিওফালে দি কেৰাহীটো ভালকৈ গৰম হ'বলৈ দিম। আৰু এইফালে বেটাৰটো 5 মিনিট হৈ গ'ল। এতিয়া ইয়াত সৰু চামুচেৰে 1 চামুচ বেকিং পাউডাৰ দি ভালদৰে মিক্স কৰি দিম। বেটাৰটো আগতকৈ অলপ ডাঠ হৈছে, সেইবাবে মই ইয়াত একেবাৰে অলপ গাখীৰ মিহলাই বেটাৰটো স্মুথ কৰি ল'ম।
এতিয়া এইখিনি পাত্ৰটোত দি দিম। আৰু এইফালে কেৰাহীটো গৰম হৈ গ'ল। ইয়াত এনেকুৱা ধৰণৰ এডাল ষ্টেণ্ড দি দিম আৰু ষ্টেণ্ডডালৰ ওপৰত কেক টিনটো দি দিম। এতিয়া ঢাকনিখন মাৰি 20 মিনিট লো ফ্লেমত এইখিনি হ'বলৈ দিম। কেকটো 20 মিনিট হৈ গ'ল। এতিয়া ঢাকনিখন গুচাই কেকটো এবাৰ চেক কৰি চাম। এয়া চাওক, চুৰিখন একেবাৰে ক্লিন হৈ আহিছে, গতিকে কেকটো হৈ গ'ল। আপোনালোকৰ যদি চুৰিখন ক্লিন হৈ ওলাই নাহে তেন্তে আপোনালোকে আকৌ 15 মিনিটমান লো ফ্লেমত ঢাকনিখন মাৰি কেকটো হ'বলৈ দিব। এতিয়া গেছটো অফ কৰি কেকটো ভালকৈ ঠাণ্ডা হ'বলৈ দিম। কেকটো ঠাণ্ডা হোৱালৈকে বিস্কুটৰ পৰা উলিয়াই থোৱা ক্ৰীমখিনি গলাই ভালদৰে ফেটি ল'ম। ক্ৰীমখিনি গলাবৰ বাবে মই অলপমান উতলা গৰম পানী লৈছোঁ। গৰম পানীখিনি এনেকৈ ক্ৰীমখিনিৰ তলত থৈ ক্ৰীমখিনি গলাই ল'ম। লগতে এচামুচ গাখীৰ মিহলাই ভালকৈ ফেটি ল'ম। বেছিকৈ গাখীৰ নিদিব। এয়া ক্ৰীমখিনি ভালদৰে ফেটি ল'লোঁ আৰু এইফালে কেকটোও ঠাণ্ডা হৈ গৈছে। এতিয়া কেকটো উলিয়াই ল'ম। আৰু কাগজখন সাৱধানেৰে গুচাই দিম। এতিয়া কেকটো আন এখন প্লেটেৰে ওলটাই ল'ম। আৰু ৰেডি কৰি থোৱা ক্ৰীমখিনি কেকটোৰ ওপৰত ভালদৰে লগাই দিম। ক্ৰীমখিনি ধুনীয়াকৈ লগাই ল'লোঁ। এতিয়া একেবাৰে শেষত অলপ জেমছ লৈ কেকটো ধুনীয়াকৈ সজাই দিম। এয়া চাওক ফ্ৰেণ্ডছ, টেষ্টি অৰেঞ্জ কেক খাবৰ বাবে ৰেডি হৈ গ'ল। দেখিবলৈ কিমান ধুনীয়া হৈছে। আপোনালোকে এই কেকটো বাৰ্থডে কেক হিচাপেও বনাব পাৰে। খাবলৈ খুবেই ভাল লাগে। এতিয়া কেকটো কাটি দেখুৱাম। এয়া চাওক ফ্ৰেণ্ডছ, কেকটো কিমান ধুনীয়া স্পঞ্জি হৈছে। আপোনালোকেও এনেকৈ এবাৰ বনাই খাওক আৰু এনজয় কৰক। আৰু যদি মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ ইমানেই। বাই বাই ফ্ৰেণ্ডছ।